এয়া জুবিনদাৰ ঘৰত আমি আহি আছোঁ। এইবিলাক ইয়াতে পুলিচ প্ৰশাসনৰ গাড়ী, ইয়াতে যিহেতু লখৰাত নেদেখিলোৱে ভালকে, এতিয়া জুবিনদাৰ ঘৰৰ ৰাস্তা এইটো মই দেখুৱাই যাম, চাই যাব। আমি এতিয়া জুবিনদাহঁতৰ ঘৰত গাড়ী ভাড়াত আহি আছোঁ। এখন নাৰেংগীৰ পৰা অহা দাদা এজনৰ অটোত আহিছোঁ। গোটেই ৰাস্তাতে ভিৰ, তাতে লখৰাতটো চাবই নাপালোঁ, মাথায়ে ঘূৰাল। এতিয়া ইয়াতেও বা কি হয়। মানে বুকিল আছে সবাই এইটো ৰাস্তাই দি গৈছে। আমি ক্ৰছ কৰিব পাৰি, কি ক্ৰছ কৰিব পাৰি? ৰেলীটো এতিয়া দুৱাৰমুখৰ পৰা মানুহখিনি কেনে দিব ভিতৰত যাব নেদে ন। এইটো জুবিনদাহঁতৰ ঘৰত যোৱা ৰাস্তা হয়। ইয়াতে বহুত ভিৰ, যাব নোৱাৰি। ইয়াতে আমিতো মৰি যাম। এইবিলাক কেনেকৈ মাথা ঘূৰাইছে দেখিছেনে? এয়া জুবিনদাৰ ঘৰত, এইবিলাক জুবিনদাৰ আশে পাশে কান্দি আছে। আহিলিপাৰাৰ ঘৰত এইটো জুবিনদাৰ ঘৰ, এইটো জুবিনদাৰ ঘৰ। এইটো জুবিনদাৰ ঘৰ, এইটো কি ধুনীয়া ঘৰ বনাইছিল। জুবিনদাৰ ওচৰত গাড়ী ৰাখি দিছে। গাড়ীখন ক'ত আছে? এইখন দেখানে গাড়ী। ঘৰ এইটো। জুবিনদাৰ ঘৰৰ পৰা আহিলোঁ আমি। এতিয়া আকৌ জুবিনদাৰ গাড়ী পিছে পিছে আহি আছোঁ। গাড়ী যাই পেলাই আমি জুবিনদাক চাবও নাপালোঁ, গাড়ীখন চালোঁ, ঘৰত গ'লোঁ। তো সৰু সজাই সোমাবই নোৱাৰিলোঁ। আহি বৰষুণত তিতি ফুৰি এই লখৰা ব্ৰিজ